So বন্ধুসকল মই আজি আকৌ আহিছোঁ সেই অঞ্চললৈ যি অঞ্চলত গংগাধৰ নৈৰ গৰাখহনীয়াই জনজীৱন একেবাৰে তছনছ কৰি পেলাইছে। এয়া হৈছে ধুবুৰী জিলাৰ গোলগঞ্জ বিধানসভাৰ অন্তৰ্গত উত্তৰ টকছা তৃতীয় খণ্ডৰ হাজিপাৰা অঞ্চল। এনেকুৱা গৰাখহনীয়া কেইদিনমান আগত গোলগঞ্জ বিধানসভাৰ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ আৰু ধুবুৰী জিলাৰ উপায়ুক্ত মাননীয় অনন্তলাল জ্ঞানী মহোদয় ইয়াত আহিছিলে আৰু প্ৰতিশ্ৰুতি দি গৈছিলে যে অনতিপলমে ইয়াত কাম কৰা হ'ব আৰু যি গৰাখহনীয়া দিছে আপোনালোকে চাই আছে কেনেকুৱা ভাঙিছে সেই গৰাখহনীয়া ৰোধৰ কাৰণে বাঁহৰ পাৰ্কোপাইনৰ ব্যৱস্থা কৰিব অনতিপলমে। যিটো কৈছে যে অনতিপলমে গৰাখহনীয়া ৰোধ তাত কোৱা হৈছে এষ্টিমেট বনোৱা হ'ব কণ্ট্ৰাক্টৰ এষ্টিমেট ছাবমিট কৰিব বা বিল কিবা কিবি কৰে মই নাজানো কণ্ট্ৰাক্টৰৰ কাম সেইবিলাক কৰিব তাৰ পিছতহে কাম কৰা হ'ব। এনেকুৱাই যদি হয় নৈৰ গৰাখহনীয়া তৎকালীন ৰোধৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াৰ সকলোৱে জানিব লাগে। চৰকাৰে যদি আপোনাৰ ঘৰ নৈৰ গৰাখহনীয়াত গৰাখহনীয়া এটা ঠাইত গৰাখহনীয়া প্ৰবলভাৱে ভাঙি আছে সেই ঠাইত চৰকাৰে এষ্টিমেটৰ কাৰণে ৰখি থাকিব পাৰেনে? বিধায়ক মহোদয়ে তৎকালীনভাৱে কিবা কৰিব নোৱাৰেনে? বা DC মহোদয়ে তৎকালীনভাৱে আজি ইয়াত ভাঙিছে লগে লগে অৰ্ডাৰ দি পেলাই কাম কৰিব নোৱাৰেনে? সঁচাকৈ ইয়াত 2012 চনৰ পৰা একেবাৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দি ঘাইপথৰ পৰা একেবাৰে মোৰ পিছপিনে একেবাৰে গোলগঞ্জ চহৰ আৰু গোলগঞ্জ চহৰলৈকে যিমান গাঁও আছিল গোটেইখিনি গাঁও ইয়াৰ বৰ্তমান গংগাধৰ নৈৰ বুকুত যা গৈছে। আজিৰ পৰা 10 দিন আগত ইয়াত প্ৰায় 13 দিন আগত বিধায়ক মহোদয় গোলগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰে ইয়াত আহি প্ৰতিশ্ৰুতি দি গৈছিল। যি ভিডিঅ' ৰেকৰ্ড আমাৰ লগত এতিয়া মজুত আছে তেখেতে কৈছিলে যে অনতিপলমে কাম ষ্টাৰ্ট হ'ব, কিন্তু এতিয়ালৈকে কোনো কাম ষ্টাৰ্ট নহ'ল, যাৰ ফলত ইয়াত গৰাখহনীয়া অব্যাহত আছে। আমি গৰাখহনীয়া ইমাৰ্জেঞ্চি ছাৰ্ভিচ অসম চৰকাৰে দিব নোৱাৰে নেকি? আপোনাৰ ফাণ্ডত ইমাৰ্জেঞ্চি কিবা ফাণ্ড আপোনাৰ লগত ইমাৰ্জেঞ্চি ফাণ্ড নাই নেকি গৰাখহনীয়া ৰোধৰ কাৰণে? কিবা যদি ঘটনা হয় সেয়া তৎকালীনভাৱে ৰোধ কৰিবলৈ চৰকাৰৰ হাতত কোনো পইচা নাই নেকি? যাৰ কাৰণে আজি কণ্ট্ৰাক্টৰৰ কাৰণে যাৰ কাৰণে আজি ইঞ্জিনিয়াৰৰ এষ্টিমেট বনাব লাগে, মানুহ মৰি চাফা হৈ যাব তাৰপিছত ডক্টৰ আহিব, তে এইটো আকৌ কেনেকুৱা কথা? মানুহ মৰিব আপুনি মেডিচিন কোম্পানীক ঔষধ বনাব দিব, সেইটো আকৌ কেনেকুৱা কথা? চ' বন্ধুসকল আটাইতকৈ দুখজনক কথা যে আমাৰ ঘৰৰ পৰা মই যি ঠাইত আছোঁ গংগাধৰ নৈৰ পাৰত ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰ গ'লে আমাৰ ঘৰ, কিন্তু এই নদী আমাৰ ঘৰৰ কাষতো আছে। জাষ্ট অনলি 30 মিটাৰ দূৰত গংগাধৰ নৈৰ গৰাখহনীয়া। বৰ্তমান সেইফালে গৰাখহনীয়া নাই, কিন্তু এইফালে গৰাখহনীয়া প্ৰবল ৰূপত গৰাখহনীয়া যি অব্যাহত আছে। এয়া চাওক ঘৰ কেনেকৈ ভাঙিছে, গাঁও গৈছে। এয়া চাওক মোৰ পিছপিনে